Hey, what's up guys? कैसे सारे welcome back to my another video. আৰু ইপিনে আছে সংগী দেখুৱা হোৱা নাছিল লগে পাই থাকো এজন ইয়াত ফাৰ্ষ্ট টাইম লগ পালো Guys, এখন তোমাৰ এখন Thank you so much. বলা আজি হৈছে 14 আগষ্ট মানে সানডে আৰু সানডে ফানডে ৰাইডত গৈ আছো বহু দিনৰ মূৰত মানে এনেকে উঠিছো এতিয়া বাজেছে 5টা আৰু সানডে ফানডে ৰাইডত কাৰ লগত যাম কি কথা গোটেইখিনি গম পাব বেছি দূৰত নাযাওঁ কিন্তু ফুল সেফটিত যাম মানে গিয়াৰ গোটেইখিনি পিন্ধি যাম মানে জেকেট জোতা যিমানখিনি আছে নিজৰ গোটেইখিনি পিন্ধি যাম মটৰ লগত লগ পাই আছো আৰু সঁচাকে বহুত পাই উঠিছো বহু দিনৰ মূৰত সো ভাল লাগিল ফ্ৰেছ হাৱা এতিয়া গৈ থাকিম ধুনীয়াকে মানে মটৰ লগত লগ পাম ধুনীয়াকে এতিয়া গৈ থাকো সো বলক ভিডিওটো আৰম্ভ কৰো সো প্ৰথমতে ফুল ষ্টাৰ্টটো কৰি লও মাইকখনৰ all set ready to go Bombole আৰু আজি ৰবিবাৰ সানডে ফানডে ৰাইড সো ওলাই দিলো লাহেকে একচুয়ালি অলপ ওলাই আহিলোৱে আৰু এতিয়া গৈ আছো কলৈকে যাওঁ একচুয়ালি মই নিজে নাজানো আৰু দেখা যাওক কি হয় মানে অলপমান সানডে ফানডে ৰাইড আৰু কালিটো ৰাইড হ'ব 15 আগষ্ট কালি মানে এইটো কেতিয়াবা আজি মানে কি 15 আগষ্টৰ দিনা মানে কি হৈ যাব পাৰে ৰাইড মানে কি ভিডিওটো দি দিব পাৰো নহলে আজি যদি সোনকালে আহে পাও ইভিনিং দি দিম তো যিকিনে হওক আৰু এটা গৈ আছো মই ভবানীপুৰলৈকে ফাৰ্ষ্ট তাৰ পিছতে ডিসাইড কৰিম মানে কলৈকে যাওঁ আৰু সঞ্জীৱ দাক ফোন কৰি থৈছো কালিয়ে হিবা উঠিছে নে নাই আৰু তাইতৰ সামনে চাই গমে পাই গৈছে কোন আহি আছে মানে আৰু লগত আজি সানডে ফানডে ৰাইড হৈ আছে মই যোৱা কথা নাছিলে আজি ডাইৰেক্ট 15 আগষ্টতে গলো হয় কিন্তু কালি শিবু ভাইৰ লগত কথা হ'ল মানে এছবিএন ব্লগ হি আৰু সংগী আহি আছে চাগে সংগী আৰু শিবু ভাই তাৰপিছত আৰু কোন কোন আহি আছে মই নাজানো সিহঁতে তাৰ লগতে কথা পাতি লৈছো একচুৱেলি সিহঁতে যাব কোকৰাঝাৰ চৌকাৰ লাগে ইয়াতে ফিল আপটো কৰি লওঁ আৰু গৈ থাকোঁ আৰু 400ৰ ভৰাই লওঁ ধুনীয়াকৈ আগৰ ফিল আছিলে আহি পাল বহুত দিনত বহুত টাইমৰ মূৰত এয়া শিবু ভাই বোলা এতিয়া গৈ থাকোঁ ওলাই দিলোঁ ইয়াৰ পৰা বহুত টাইমে ৰখিলোঁ আৰু আগত গৈ আছে শিবু ভাই তাৰপিছত ভাবিজি আৰু পিছতো আছে সংগাহত মানে পিছত আছে চাউন মজা বেনেলি 600 ৰাইড চাউণ্ডটো বঢ়িয়া লাগে ন আৰু সঞ্জীৱ দা আছে সৰ্বগত তাতে ৰখিম মানে ইয়াতে নৰখিলোঁ আৰু ৰ'দ বহুত ৰ'দ দি আছে মানে তেনেকুৱা ঠাইও নাই টোল গেটত আৰু সেইকাৰণে চ' এতিয়া গৈ থাকোঁ হাউলি পাম আৰু তাৰপিছত সৰ্বগত ৰখিব লাগিব সঞ্জীৱ দা আছে সি তাৰ পৰা জইন হ'ব আৰু এয়া সংগীজ ব্লগ বোলা বঢ়িয়া মানে ছোৱালী হিচাপে বঢ়িয়া ৰাইড কৰে গাইছ ধুনীয়া লাগে চ' এতিয়া গৈ থাকোঁ একেলগে আৰু আহি পালে হাউলি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ গোটেইবোৰ সোমাইছে ইয়াতে ময়ো সোমাওঁ লাহেকৈ আৰু সেইপিনে বাইক পাৰ্কিং এই মোৰখন MT ক্লাছিক 350 তাৰপিছত R15 তাৰপিছত বেনেলি 600 আৰু এইপিনে এতিয়া এইখনত যাম আৰু এইপিনে এতিয়া অৰ্ডাৰটো দি লওঁ তাৰপিছত আৰু ওলাই যাম ওলাই দিলো মানে খোৱা দোৱা গোটেইখিনি কমপ্লিট পুৰা তাবাহি ৰাইড আৰু আজি ফালাফালি ইয়া ইমান চোৱা নাই আৰু এই বলা ৰাইডটোত আছে এয়া NS 160 মোৰখন এখন MT ব্ৰৰ নামটো কি মঞ্জিত নোমান আৰু ইপিনে আছে সংগী দেখুৱা হোৱা নাছিল কংগ্ৰেছ Thank you. 10K পাৰ্টি হ'ব না আজি আজি পাৰ্টি পাই যাবা আৰু এইটো বাৰ্থডে বয় তো এতিয়া গৈ থাকোঁ আৰু কিমান টাইম ৰখছা
এওক দিলোঁ আজি ইয়াক নিদিওঁ সেইকাৰণে লগে পাই থাকোঁ এজন ইয়াক ফাৰ্ষ্ট টাইম লগ পালোঁ গাইজ দুখন দুখন এখন Thank you so much. তো এতিয়া গৈ থাকোঁ আৰু বলক ক'ত যাবি আমি বঙাইগাঁৱলৈকে যাওঁ কিয় ৰাইডত হা? চানডে ৰাইড চানডে ৰাইড কৰিব কাৰণে হাই গাইজ বিজনী টলগেট পাৰ হ'লোঁ আৰু এতিয়া গৈ আছোঁ বঙাইগাঁৱলৈকে বঙাইগাঁৱৰ পৰা আমি ৰিটাৰ্ণ হ'ম চাগে চ' বাপৰে বাপ পাব্লিক ৰিয়েকশ্যন কিন্তু কিছু পোৱা যায় দেই ছুপাৰ বাইকত বাপৰে বাপ ধুনীয়া মানে নোচোৱা মানুহ নায়েই আৰু বিজনী এইফালে বিজনী পাই এইখিনি গেৰুকা মাৰি ধুনীয়াকৈ গৈ আছোঁ অ'কে আৰু আহি পালোঁ ৰাখালডুবি এইখিনি ৰাখালডুবি বুলি কয় ইয়াতে এতিয়া পানী চানী খাই এইপিনে ইহঁতে যাব সৰলপাৰা আৰু আমি বঙাইগাঁৱৰ পৰা ৰিটাৰ্ণ হ'ম আৰু এতিয়ালৈ ঘূৰি আহিম অলপমান বঙাইগাঁৱলৈকে যাওঁ তাৰপিছত আৰু ৰিটাৰ্ণ হ'ম এইপিনে বাইক আৰু আহি পালোঁ আমি ৰাখালডুবি কিবা কিবি খালোঁ ইয়াৰ পৰা যাবা নেকি এতিয়া মানে ইয়াতে বাই বাই কৈ দিওঁ তাৰপিছত আমি বঙাইগাঁৱলৈকে যাম বাৰু কিন্তু ইয়াতে বাৰে বাৰে ৰখি থাকিব নালাগে সেইটোৱে তো এবাৰ ভাল লাগিল ব্ৰ ভাল লাগিল আহিলে এটা ভাল লগা কথা মানে কি তোমাৰ ইণ্টাৰটো তুমি দি দিয়া Hey, what's up guys? कैसे हो सारे? Welcome back to my another video. বাই বাই দিলোঁ ইমানখিনিলৈকে আহিলা তোক আৰু বাই বাই নেক্সট টাইম আকৌ লগ পাম Welcome. বাই বাই ভালকে যাবা Bye, bye, bye. চলো ব্ৰ যোৱা এতিয়া ওলাইছোঁ তেন্তে হা যোৱা আৰু সিহঁত গ'ল মোৰ মানে ভালকে খোৱা হোৱা নাছিলে এতিয়া হোটেল হিমালয়াত ইয়াত খামি বা কি খোৱা আজি কি খোৱাবি ভাই হা চ' ইয়াত সোমো আৰু চানডে ৰাইডটো এনেকৈ গ'ল আৰু আজি যোৱা নাই এতিয়ালৈকে আৰু ক'ৰবাত যাব পাৰোঁ এতিয়া কিবা এটা খাই লওঁ হৈ গ'ল মানে লাঞ্চ চাঞ্চ কৰিলোঁ একচুৱেলি আমাৰ ব্ৰেকফাষ্ট ৰাইড আছিলে চানডে ফানডে ব্ৰেকফাষ্ট ৰাইড কিন্তু আমি ভাতে খাই দিলোঁ মানে 12টা বাজিত সেইকাৰণে ভাতে খাই দিলোঁ এতিয়া খালোঁ বাৰু কিবা কিবি চাহ খালোঁ ৰুটি খালোঁ আৰু এতিয়া ঘৰলৈকে যাওঁ আমি আৰু ইয়াৰ পৰা বেছি দূৰ নাযাওঁ আৰু সিহঁত গ'ল কোকৰাঝাৰ আমি ঘৰলৈকে যাওঁ আৰু ঘৰত কাম আছে কালি যিটো ৰাইড আছে 15 আগষ্টত কিবা কিবি ৰেডি কৰিব লগা আছে গ্ৰুপত চ' এতিয়া গৈ থাকোঁ ঘৰত আহি পালোঁ আমি ভাত চাত খাই ইয়াৰ শৰ্মাৰা ছিকিমত যে একেলগে গৈছিলোঁ ভালে আছে নে নাই একদম মজা ভাল লাগি আছে একদম মজা ৰাইড আহিব আৰু লাহেকৈ আহি আছে আহিব আৰু কালিও আছে ৰাইড আহিব আমাৰ বেলেগ বেলেগ হ'ব না কালি ৰাইডটো কালি ৰাতিটো মানে একেলগে নহ'ব কালি বেলেগ বেলেগ গ্ৰুপৰ পৰাতো বেলেগ বেলেগ হ'ব আৰু কালি ইবা ক'ত যায় ইয়াৰ ঘৰৰ পাছফালে ৰাইড কালি এতিয়া সঞ্জিতা এতিয়া ক'ত বা ৰাইড বা মাৰে কোনটো গ্ৰুপত ৰাইড মাৰে ক'ত বা মাৰে তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু আৰু আহি পালোঁ ঘৰ ভিডিঅ'টো ইয়াতে এক কৰোঁ মানে তাৰ পৰা আৰু ব্লগ কৰা নহ'ল মানে ইমানখিনি বৰষুণ দিলে গোটেই মোৰ জেকেট চেকেট তিতি গৈছে এতিয়া কালি আছে আৰু ৰাইড কি কৰা যায় জেকেট চেকেট পিন্ধিব পাৰোঁ নে নাজানো আৰু চ' ভিডিঅ'টো ইয়াতে এক কৰোঁ আজি আছিলে জাষ্ট নৰ্মেল এণ্ড চিম্পুল এইটো ব্লগ মানে চানডে ৰাইড বিশেষ একো নাছিলে মানে যোৱা আৰু অহা এইখিনি চ' ভিডিঅ'টো ইয়াতে কৰোঁ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰোঁ আৰু সদায় নিচিনাকৈ কষ্ট আমি কৰি যাম আপোনালোকে মোক মৰম দিয়ক আৰু চি ইউ এগেইন নেক্সট ব্লগ এণ্ড নেক্সট ৰাইড মানে অহাকালি লগ পাই আছোঁ आज का वीडियो यहीं पे एंड कर देगा अगर वीडियो अच्छा लगा तो जरूर से लाइक करके देना चैनल पर नहीं तो चैनल को सब्सक्राइब कर देना एंड एज ऑलवेज बिलीव इन योरसेल्फ मेक योर ड्रीम्स कम ट्रू एंड ऑलवेज राइट से